তেখেতসকলে 2024 যি এটা প্ৰগ্ৰাম লগত সংগতি ৰাখি আজি আৰু চৰকাৰৰ যি ভাৰত চৰকাৰৰ যি প্ৰধানমন্ত্ৰীৰ যি এটা আঁচনি বা ফ্লেগশ্বিপ স্কিম বা তেখেতে যি উদ্দেশ্যটো বেটি বচাও বেটি পঢ়াও যি ফ্লেগশ্বিপ আঁচনিটো লৈ স্কিমটো লৈ তেখেতসকলে যি ধৰণৰ ইনষ্ট্ৰাকশ্যনটো দেশৰ মানে আমাৰ বিশেষকৈ চৰকাৰীভাৱে দিছিল এই উদ্দেশ্যটো আগত ৰাখি আমাৰ ইয়াত চাইল্ড ডেভেলপমেণ্ট মানে ছ'চিয়েল ৱেলফেয়াৰ চাইল্ড ডেভেলপমেণ্ট ফালৰ পৰা ইয়াত এটা প্ৰগ্ৰামটো এৰেঞ্জ কৰিছে। ইয়াত স্পৰ্টছৰ ডিপাৰ্টমেণ্টৰ আমাৰ অফিচাৰসকলে ইয়াত উপস্থিত আছে। তেখেতসকলে খেলৰ মাধ্যমেদি আমাৰ উঠি অহা ছাত্ৰীসকলক যি ধৰণৰ ইণ্ডিজিনিয়াছ যি গেমবিলাক যি হেৰাই যোৱা যিবিলাক ইণ্ডিজিনিয়াছ গেমবিলাকক তেখেতসকলে আকৌ লৈ আহি আজি যি ধৰণে ইয়াত প্ৰগ্ৰামটো এৰেঞ্জ কৰিছে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। মই আশা কৰোঁ এই প্ৰগ্ৰামৰ জৰিয়ে আমাৰ যি ইণ্ডিজিনিয়াছ গেমবিলাকক আৰু উঠি আহিব আৰু খেলৰ জৰিয়ে মানে আমাৰ বেটীসকলে বিশেষকৈ আমাৰ ছোৱালীসকলে নিজক আগভাগ লৈ আগবাঢ়ি ভৱিষ্যতলৈকে যাতে নিজৰ কেৰিয়াৰক মানে ভালকৈ আগবাঢ়াই লৈ যাব পাৰে তাৰ কাৰণে তেখেতসকলে চেষ্টা কৰিব লাগিব। আৰু আমি সকলোৱে মিলি ইয়াত বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী মহোদয় যি ধৰণে দেশক আগবঢ়াই লৈ গৈ আছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় অসমক যি ধৰণে আগবঢ়াই লৈ গৈ আছে ঠিক সেইধৰণে আমাৰ BTRৰ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াও BTRক লৈ যি সপোনটো দেখিছে আমি সকলোৱে মিলি একেলগে থাকি একেলগে মিলি আমি এই BTRক আগুৱাই লৈ যাব লাগিব। মিলনভূমি সকলোৰে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী থকা এই ঠাই ইয়াত আমি সকলোৱে একত্ৰিত হৈ আমি মাৰ বান্ধি থিয় হৈ এই ঠাইক আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে আমাৰ বিভিন্ন ইভেণ্টত আমি সকলোৰে ভাল এটা মানে প্ৰদৰ্শনী বা ভাল এটা নলেজ থাকিব লাগিব। তো আজি যি ইভেণ্টবিলাক ইয়াত লোৱা হৈছে খেলৰ মাধ্যমেদি এই ইভেণ্টত যাতে সকলোৱে আগভাগ লৈ যাতে ইয়াতে ভাল এটা মানে প্ৰগ্ৰামটো সফল কৰে এইটো মই কামনা কৰিছোঁ। থেংক ইউ। ইয়াত ডিছপ্লে মই দেখিছোঁ বিশেষকৈ চৰকাৰে যিবিলাক আঁচনিবিলাকৰ ইয়াত ডিছপ্লে কৰিছে আমাৰ BTRৰ বিভিন্ন আঁচনিবিলাক আছে। মই আজি কৈছোঁ তেখেতসকলক BTRৰ বহুত প্ৰায় 30টা ফ্লেগশ্বিপ স্কিম BTRৰ আছে আৰু মাতৃসকলৰ পৰা আৰম্ভ কৰি আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ পৰা এডুকেশ্যনৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আছে। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টতো BTRৰ বহুত আছে যাতে এইবিলাক মানে এক্সিবিশ্যনত যাতে এইবিলাকো ইয়াতে শ্ব' হয় আগন্তুক দিনত এইটো মই তেখেতসকলক কৈছোঁ। আমিও বিশেষকৈ চৰকাৰৰ ফালৰ পৰা BTR চৰকাৰৰ ফালৰ পৰা বহুত কামবিলাক কৰি আছোঁ যাতে এই কামবিলাক যাতে ইয়াত প্ৰদৰ্শনীত ৰাখি ৰাইজে যাতে গম পায় তাৰ কাৰণে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ।